আজি বহু দিনৰ মূৰত মোৰ মিনি ব্লগলৈ স্বাগতম জনালোঁ। আজি কেইদিনমানৰ আগতে মই গৈছিলোঁ মৰাণ এটা ইণ্টাৰভিউ দিবৰ কাৰণে, যিটো মোৰ জীৱনৰ ফাৰ্ষ্ট ইণ্টাৰভিউ। আৰু ইয়াতে দেখিছে কিমান হৈছে ইণ্টাৰভিউ দিয়া লোকৰ সংখ্যা। বাৰু ভালে ইণ্টাৰভিউটো গ'ল আৰু মোৰ জীৱনৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো ল'লোঁ। মৰাণ আহিছোঁ আৰু এনে নিচাহঁতৰ ঘৰত নোসোমাম, এয়া সম্ভৱনে? গৈ পোৱাৰ লগে লগে ভাতৰ যোগাৰ আৰম্ভ হ'লেই আৰু তাৰ ধুনীয়া ভাত সাজ খাই ঘৰ আহিছিলোঁ। আৰু তাৰপিছতে মোৰ লাইফটো ট'টেলি চেঞ্জ হৈ গ'ল ৰাইজ, কিয়নো দুদিনৰ পাছতে গম পালোঁ যে মই ইণ্টাৰভিউত চিলেক্ট হ'লোঁ। এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু যেতিয়া অফাৰ লেটাৰ আহিছে তেতিয়া ঘৰৰ সকলো বহুত হেপ্পী হৈছে। আৰু মোৰ এটাই বেয়া লাগিছে ইয়াত, কিয়নো মই সকলো বস্তু লৈ ৰুম চিফ্ট হৈছোঁ, দেখিছেনে? আৰু এতিয়া মই মাহঁতৰ পৰা আঁতৰত থাকিব লাগিব। তো এইটো মোৰ কাৰণে বহুত বেছি জটিল, কিন্তু উপায় নাই, কামৰ কাৰণেতো এইবিলাক কৰিবই লাগিব। তো মই মোৰ নিজকে চেলেঞ্জ কৰিছোঁ আৰু থাকিবৰ কাৰণে বহুত সাহস গোটাই লৈছোঁ ৰাইজ।